बाक्सानि भुटान कुटियाव 7 साननि हाबाफारिजों श्री श्री भगवत महापुराण सप्ता महाजयगआ जागायबाय। हिन्दु धर्मारि गरखा सुबुंफ्रा बाक्सानि भुटान कुटिनि सोरगोयारि केदारनाथ पौडेल स्मृति आन्चलिक समसान घाटआव दिनैनिफ्राय 7 साननि गुबुन गुबुन हाबाफारिजों महापुराण सप्ता महाजयगखौ जागायबाय। 7 साननि हाबाफारि बायदियै गिबि सानाव दिनै फुंनि 8 रिंगायाव गाहाय सायनासालिनि हाबलांग्रा गेटखौ बेखेवनानै होयो समाज सिबियारि इन्द्र प्रसाद उपाध्याया। 8:30 रिंगायाव हाबाफारिनि गोथार फिरफिलाखौ बिरहोयो आफादगिरि ईश्वर प्रसाद गौतमा। 9 रिंगायाव बिफां फुलि गायनाय, 9:30 रिंगायाव आलासि जिरायसालि बेखेवनाय आरो जिरायसालिखौ बेखेवनानै होयो 23 नं दिहिरा बियाबनि बारग' एमसिएलए मुनसिं ब्रह्मआ। लोगोसे फुंनि 10:30 रिंगायाव जल सबाय यात्राखौ बेखेवनानै होयो बेदाचार्य श्रीमान निरुपम शर्माया। मख'जाथावदि बे 7 साननि मेहेरगोनां हाबाफारिया बानजाय आफादा फोरमायनाय बादिब्ला बिटिआर ओनसोलनि हिन्दु धोरोमजों सोमोन्दो थानाय साफ्रोमबो 5,000 सो सिबियारिफ्रा बाहागो लागोनखौ मिजिंथिदों। लोगोसे बिथांमोना बे हाबाफारियाव लैहोर लैहोर बाहागो लाफैनो बयखौबो खावलायहरदों। আজি এই পবিত্ৰ অনুষ্ঠানক মই বিশেষকৈ মই নিজে ধন্য মানিছোঁ, কাৰণ এইটো যজ্ঞ নহয়, মহাযজ্ঞ, পুৰাণ নহয় মহাপুৰাণ। এই সপ্তাহ জুৰি যিখিনি ইয়াতে ধৰ্মীয় কথাবোৰ আলোচনা হ'ব, এই আলোচনাৰ মাধ্যমত আমাৰ এই অঞ্চলত নিশ্চয় এটা আধ্যাত্মিক জ্ঞান অঞ্চলৰ ৰাইজে আহৰণ কৰিব পাৰিব আৰু আমাৰ বৰ্তমান উঠি অহা ডেকা যুৱক যুৱতীসকলে নিশ্চয় ইয়াৰ বাবে কিবা হ'ব, মানে আগবাঢ়ি যাব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এটা গ্ৰেট ছাকচেছ অঞ্চলৰ বাবে এই যজ্ঞৰ মাধ্যমে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি অত্যন্ত থাকিব বুলি মই আশা কৰিছোঁ। धन्यवाद। तो सभी जनों को राधे राधे, आप सभी को भी राधे राधे, जय श्री कृष्णा। इस आसाम प्रांत के जो ये बीटीआर के अंतर्गत जो ये निकासी क्षेत्र में ये जो महासमायोजन का एक केंद्र बना हुआ है आज, तो इसमें सभी जनों को अपना राधे राधे जप करते हुए अभी जो ये शोभा यात्रा शुरू होने जा रहे हैं, जल यात्रा कलश यात्रा, इसके लिए हम लोग निकल रहे हैं। 7 दिन का यहाँ कार्यक्रम शुरू होने जा रहे हैं आज से। और हमारे हिंदू सनातन धर्म का सबके अंतःकरण में प्राण प्राण में बचे हुए राधे राधे और जय श्री राम का नारा अभी होने जा रहे हैं सबके। और इसी के साथ में इस मंगल कार्य में सभी जनों को एक साथ में उत्साहित और सभी जनों को एकत्रित होकर के इस अनुष्ठान को साफल्यमंडित करने हेतु मेरे तरफ से ये मैं सबसे विनती कर रहा हूँ। और ये जो हिंदू सनातन धर्म का ये जो भगवत कथा है, उनके बाद में हनुमत कथा है, जो भी यज्ञ है, जो भी कर्मकांड पूजा पाठ है, ये हमारा सदैव हमारे समाज में चलते रहे और इसका और उत्थान हो, इसी के साथ में आज ये मंगल यात्रा का शुभारंभ कर रहे हैं। राधे आज आमी खूबই गौरवान्वित, कारण এই হেন শ্মশান ঘাট স্বর্গীয় কেদারনাথ স্মৃতি আঞ্চলিক শ্মশান ঘাটত আমি সমূহ এই অঞ্চলবাসী ৰাইজে একত্ৰিত হৈ এটা শুভবাৰ্তা শুভাশীষ আমি ল'ব বিচাৰিছোঁ আমাৰ পিতৃগণৰ পৰা। যিমান আমাৰ ইয়াত পিতৃসকলক শ্মশান এই ঘাটত দাহ সংস্কাৰ কৰিছোঁ, তেখেতসকলৰ আত্মাৰ মানে পুনৰ শান্তিৰ কাৰণে আমি ইয়াত মহাযজ্ঞৰ আয়োজন কৰিছোঁ। গতিকে এই মহাযজ্ঞত সকলো অঞ্চলবাসী ৰাইজে তন মন ধন মানে সকলো প্ৰকাৰে আমাক সহায় সহযোগ আগবঢ়াইছে। গতিকে ভক্তপ্ৰাণ ৰাইজক আমি এই অনুষ্ঠানটো সফলমণ্ডিত কৰিবলৈ 7 দিন ধৰি আমাৰ এই অনুষ্ঠানটো চলিব। গতিকে সকলোকে এই অনুষ্ঠানটো, এই আমাৰ জ্ঞান মহাযজ্ঞ অনুষ্ঠানটো সফল ৰূপায়ণ কৰাৰ কাৰণে দলে বলে আহি যোগদান কৰি আমাক উৎসাহিত কৰিব আৰু আমাৰ পিতৃসকলক পৰম ধাম গতি কৰাত সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি আশা কৰিছোঁ আমাৰ 6টা গাঁও মিলি এটা অঞ্চল হয়, এই অঞ্চলে আয়োজন কৰিছোঁ আৰু আমাৰ বিস্তীৰ্ণ অসম বিটিআৰ গোটেই অঞ্চলত আমি চিঠি পত্ৰৰ জৰিয়তে আমাৰ ভক্ত প্ৰাণ ৰাইজক আমি আহ্বান কৰিছোঁ। আমি আশা কৰিছোঁ কমেও 5,000 ভক্তৰ ইয়াত দৈনিক সমাগম ঘটিব বুলি আমি আশা ৰাখিছোঁ আৰু তাৰ আয়োজন আমি কৰি আছোঁ। আমাৰ শ্মশান ঘাটত এই পবিত্ৰ ভাগৱত মহাপুৰণি মহাযজ্ঞৰ আয়োজন কৰাৰ মূল কাৰণটোৱেই হ'ল আমাৰ পিতৃসকলক আমাৰ ধাৰ্মিক পৰম্পৰা হিন্দু সনাতন ধৰ্ম মতে আমাৰ বেদটো হ'ল শ্ৰীমদ ভাগৱতটো হ'ল আটাইতকৈ পৰম পূজ্য ধৰ্মগ্ৰন্থ আৰু এই ধৰ্মগ্ৰন্থৰ পাঠৰ জৰিয়তে আমাৰ পিতৃসকলক আমি উদ্ধাৰ কৰি এটা মানে উচিত স্বৰ্গত বা উচিত ঠাইত আমি তেখেতৰ স্থান দিব পাৰিম আৰু সকলোৰে শান্তি সম্প্ৰীতি
আমাৰ সকলোৰে মানে যিটো আস্থা ধৰ্মৰ প্ৰতি আস্থা সেইটো বৃদ্ধি কৰিব বুলি আমি আশা ৰাখি আমাৰ যিটো পিতৃসকলক আমি উদ্ধাৰৰ কামনাৰ্থে আমি ইয়াত এই শ্মশান ঘাটতে আমি এই মহাযজ্ঞৰ আয়োজন কৰিছোঁ। ভক্তপ্ৰাণ ৰাইজক আমি সদলবলে আহি আমাৰ পিতৃসকলক সকলোৰে ইয়াত এই ঘাটতে মাত্ৰ নহয়, আমাৰ যিমান আমাৰ এই অঞ্চলত য'তেই দাহ সংস্কাৰ নহওক কিয় আমাৰ পিতৃসকলক আমি ইয়াত স্মৰণ কৰিম, আমি তৰ্পণ দিম। গতিকে এই অনুষ্ঠানত সকলোৱে আহি আমাৰ সকলোৰে পিতৃ, আমাৰ বুলি নহয় সকলো অঞ্চলবাসী ৰাইজৰ পিতৃক উদ্ধাৰৰ কাৰণে সহযোগ কৰে, দলে বলে আহি আমাক উৎসাহিত কৰে, ইয়াকে আমি কামনা কৰিছোঁ। बेराम आजार जानाय सुबुंफोरनि थाखाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खार गामि निउ फ्लाइअभारनि साखाथियाव थानाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी, जेनेरेल सार्जारि, ऑर्थोपेडिक सार्जारि, लेबोरेटरी, अल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पैथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि, NICU, एक्स-रे आरो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल ishwarpoli30jun@gmail.com आव जगाजग खालामनो हागोन। नमस्कार, मैं ईश्वर पलिक्लिनिक रिसार्च सेन्टारर सुपारिनटेन्डेन्ट डक्टर CK दैमारीয়ে কৈছোঁ। আমাৰ এই ईश्वर पलिक्लिनिक रिसार्च सेन्टारটো কোকৰাঝাৰৰ খাৰগাঁৱৰ ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আমাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থোপেডিক্সৰ আৰু গাইনকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী, আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্স-ৰে, ছ'নোগ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয় সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।